চলো দে কিবা কৰি ভাগৰ লাগি গৈছে ন আজি এইবিলাক খোৱাটো ভাল হোৱা নাই নেকি তাকেতো ভাল হোৱা নাই আমি এইবিলাক খাব নালাগিছিল আজি বাহিৰত পঢ়িবা আজি অলপ চলপ খাব পাৰি দে একো নহয় দে খালি তাকেতো এহঁতেও বহুত জোৰ কৰিলে না তাকেতো অলপমান জোৰ কৰিছে একো নহয় দে খালি অলপ চলপ খাম দে কেতিয়াবা মাজে মাজে সদায় নাখাওঁ কেতিয়াবা মাজে মাজে খাম আৰু এহঁতৰ লগত চলি অলপ খুচি হৈছে লগত ৰাখিব লাগিব এহঁতৰ অলপ খুচি হৈছে থকা চলি ন সেইটো খুচি হৈছে থকা চলি আমাৰ হৈছে ঘৰৰ অৱস্থা সেই তাকে বেছি পইচা নাই আৰু লগত পইচা নাই নেকি দেউতাক মই এটা ফোন কৰোঁ চাওঁ এডভান্স লাগে বুলি কম লাগিব যা কৰা কৰা ফোনটো ৰিচিভ কৰা নাই দেখোন কৰাছো আৰু কিবা কামত থাকিব পাৰে যাদু হেল্ল' হেল্ল' ফোনটো ৰিচিভ কৰোঁতে ইমান টাইম নাই বাবা মই অলপ কামত বিজি হৈছিলোঁ হয় নেকি বাকী খবৰ চবৰ ভাল না আছে দে বাবা ভণ্টি ভালে আছে আছে দে ভাত চাত খালি খালোঁ তই তোৰ কেনে আছে পিছে নাই মোৰো ভালেই দে খবৰ বাকী এটা কথা হৈছিল কচোন অলপ এডভান্স খুজিছিলোঁ মালিক আমাক হয় নেকি কিমান লাগে মানে অলপ 5,000 মান খুজিছিল তাৰমানে এডভান্স অলপ লাগে বুলি কৈছে আমাক এতিয়া থাকিব লাগিলে 5,000টো মই এতিয়া দিয়া পৰিৱেশটো নাই হ'ব দেচোন মই মিলাম দেচোন কিবা এটা কিবাকৈ অলপ মিলো তাৰমানে এনেকুৱা তাৰমানে টাউনৰ ৰুমগিলাত অলপ এডভান্স দিবই লাগে থাকিলে আগতীয়াকৈ হয় নেকি কিবাকৈ অলপ মিলি পেলাই দি নলিব মোক সদায় খুজি আছে তাৰমানে পইচাটোৰ কথা আচ্ছা দেচোন বাৰু মই চাম দেচোন দে হ'ব দে অলপ পইচাটো চেষ্টা কৰিবি অলপ সোনকালে দিবি পালি ঠিক আছে হ'ব দে বাবা দে ঠিক ক'লা না দিম বুলি কৈছে দে দে হ'ব দে ইহঁত আছি বোধয়া হৰণ মাৰি আছে দেখোন আছিলো দে ব'লা যাওঁ ব'লা ব'লা যাওঁ ব'লা ব'লা বেগ নালাগে আজি বেগ নালাগে নেকি কালি কৈছিলোঁ মানে বেগ চেগ নানে ব'লা ব'লা বেগ নলগাবলৈ যাওঁ ব'লা ব'লা ঘুরি এসি বোধয়া খুল যাবো না তোমালোকে ভাড়াটো কি কৰিলা ভাড়াটো দি আছো ৰ'ব আমাৰ অলপমান পইচাৰ টান হৈছে দিম ৰ'ব ভাড়াটো মানে বহুত দিন হ'ল ৰিজাল্ট দিয়াৰ আগতে দিম ৰিজাল্ট দিয়াৰ আগতে দিম দিয়ক বাৰু হ'ল মানে আৰু বাহিৰা ল'ৰা অহা কৰিছে এনে লগৰে ল'ৰা হয় বন্ধ কৰি দিবা দেই হ'ব দিয়ক হ'ব দিয়ক মানে ভাড়াটো দিয়াৰ অলপমান হেৰি কৰিবা সোনকালে দিবা হা হ'ব দিয়ক দিম দিয়ক জয়ন্ত শিখৰ আনিছ শিখৰ আছে তই মোকো দিবি অলপ দিবি চিকত ঘৰত বেকাৰ বহি আছো পৰীক্ষা দি উঠি তাকে পৰীক্ষা কিন্তু কি হ'ল আমাৰ ৰিজাল্টো দিব নহয় ৰিজাল্ট পৰহি দিব নেকি ৰিজাল্ট পৰহি দিব নোৱাৰিব এইটো কি বা হয় ৰিজাল্ট ভয়ে লাগি আছে তাকেইতো কি বা হয় যি হয় হ'ব দে আৰু নাই পৰীক্ষা ভাল হয় নাই ঘৰত কি কম ৰিজাল্ট দিব আৰু দেখা হ'লেও ঘৰৰ কথা আছে সেইটো হয় হেল্ল' হেল্ল' বাবা ক তই কিয় অহা নাই ঘৰত
ঘৰত মানে এতিয়া অলপ কাম আছিল, পৰীক্ষা দি উঠি এই কামখিনি কৰিলোঁ। অঁ তোৰতো পৰীক্ষা শেষ হ'বৰ হ'লেই ভালে কেইদিন। ৰিজাল্ট কেতিয়া দিব? ৰিজাল্ট পৰহি দিব ৰ। অঁ ঠিক আছে, ৰিজাল্ট কেনে হ'ব? বেয়া হ'ব নালাগে, বাকী ফোন কৰিম দে মই পৰহি ৰিজাল্ট দিয়াৰ পিছত। ঠিক আছে, ভাল হ'ব দে তোৰ ৰিজাল্ট। দে ৰিজাল্ট দিবা টাইম হৈছে, চাওঁচোন ৰিজাল্টটো। চাওঁ ৰ'বা। মই কিবা কৰি পাছ কৰিছোঁ ৰ'বা, কিবা কৰি ভাল পাইছোঁ ৰ'বা। তোমাৰ দেখোন ফেইল দেখুৱাই আছে ৰিজাল্ট। ফেইল কৰিছা নেকি? ৰ'বা, ফেইলে দেখুৱাই আছে দেখোন, দুবাৰ মাৰিলোৱে মই। তাকেতো মই ঘৰত এতিয়া কি বুলি কওঁ, কি বুলি ফোন কৰোঁ। ঘৰতো মোক ফোন কৰাৰ কথা কৈছে, কি কওঁ মই এতিয়া, ৰিজাল্টটো বেয়া কৰি ফেললো। তাকেতো ৰ'বা, কি বুলি কোৱা যায়। হ'ব দিয়া, একো টেনশ্যন ল'ব নালাগে ৰ'বা। হ'ব ৰ'বা, কি কওঁ ঘৰত মই। হ'ব ৰ'বা, একো টেনশ্যন ল'ব নালাগে ৰ'বা। দেউতাৰে ফোন কৰিছে তোমাৰ? তাকেতো কি বুলি কওঁ মই এতিয়া। একো নহয়, এতিয়া কোৱা আৰু কথাখিনি কি হ'ল, ৰিজাল্টৰ কথাখিনি কোৱা আৰু। টেনশ্যন ল'ব নালাগে দিয়া। হেল্ল'। বাবা, কওক। তই কেনে আছা? আছোঁ দে ভালে। তোৰ আজি ৰিজাল্ট দিছে নহয়, কেনে হ'লে? ৰিজাল্ট ভাল নহ'ল দে দেউতা। হা? ভাল নহ'ল দে। কি ক? তোৰ ৰিজাল্ট ভাল নহয়? অতদিনে তোক ইমান কষ্ট কৰি মই পঢ়ালোঁ, তই কি কৰিলি ইমান দিনে এটি? নাই মোৰ তই লাজ সন্মান গোটাই শেষ কৰি দিলি দেই বাবা। তই কি কৰিলি বাবা? তোৰ কতদিনে মই ইমান কষ্ট কৰি পঢ়ালোঁ, হা? হ'ব দে, কি কৰবি আৰু, তোৰতো হৈ গ'ল, কি কৰবি, উপায় তোৰ নাই। ৰিজাল্ট মই কিমান আশা কৰিলোঁ আৰু তোৰ ৰিজাল্টৰ কাৰণে, তই আজি শূন্যতা কৰি দিলি চব। কি কৰবি আৰু, উপায় নাই। বাবা, দেউতা কি হ'ল? হেল্ল'। হেল্ল'। কি হ'লা? ফোনটো কাটি গ'ল দেখো, একো মাত কৰাচোন একবাৰ আৰু ফোন কৰাচোন, কিবা হ'ল। আৰু কৰাচোন, কিবা হ'ল চোৱাচোন আৰু একবাৰ। নাই, ৰিচিভ কৰা নাই। দেউতাৰ কিবা হ'ল দে, এনেই বেমাৰ হৈ আছে। কিবা হ'ল তাকে। দেউতা কি হ'ল? হেল্ল' দাদা। দে হ'ব দে, মই যাই আছোঁ দে। কি হ'লা? দেউতাৰ বোলে কিবা হৈছে, ব'লা যাওঁ। ব'লা। দাদা দেউতা আৰু নাই। কি দেউতাৰ কি হ'ল? দেউতার মোটামুটি অবস্থা হল।